পাঠান সঙ্গে বই পাঠান সহ কথা কই পাঠান মামাই ঘৰত উলিয়াইছে মোৰ কি কয় আরে মই 16তে বিয়া কৰাইছো ডেঞ্জাৰ দেখোন তই 16তে বিয়া কৰাইছ পুলিচৰ ঘৰে গেট আহি পাইছো পাঠান সহ কথা কৈছি চালা কোনে মোক কথা কৈ পাইছে ঘৰত গৈ পুলিচ ইয়াতে মই পলাই আহিছো তইও কম নহয় দে চালা বিয়া নাপাতে গৈ পাই মৰি পাওঁ বুলি আৰু এতিয়া বিয়া পাতি পেলাই গৈছিল জেলত যা বুলি এতিয়া মাইকী ঘৰত মতা জেলত বিয়া নাপাতিলে মৰি পাওঁ বুলি কৈ পাইছা জেলৰ পৰা ঘূৰি আহি মাইকী পাওঁ নাপাওঁ ঠিক নাই কোনে পাব ঠিক নাই মই পাম নে বেলেগে পাই তোৰ মাইকী তই পাবি আৰু দে আরে চেংৰা কেইটা গুতে বুৱাৰী বিচাৰি ফে আৰু তই কৈছে মই পাম দে সেইটো নহয় দেচোন চেংৰা কেইটা দুনিয়া বুৱাৰী বিচাৰি ফুৰে এতিয়া হ'ল আৰু তই কৈছোন চৰকাৰে কেনেকৈ কাম কৰিছে ভাল কৰিছে নে বেয়া কৰিছে চৰকাৰে কৰাটো ভালে কৰিছে বিয়া পতাখিনিক চালে অলপ দিগদাৰ আছে আৰু আইনখনতো আগৰ পৰাই আছিলে কিন্তু আগতে ধৰিব লাগিছিলে এতিয়া ডিলিট কৰিলে আৰু এটা কথা এতিয়া ধৰা এতিয়া জাননীটা দি পিনে একো কৰাতে ভাল আছিলে কিন্তু কি হ'ব আৰু এতিয়া চৰকাৰে যিটো কৈছে আৰু সেইটোৱে আৰু দুদিনমান থাকিব আৰু তেনেকৈ তাৰপিছত আকৌ এনেকৈ উঠি গুচি যাব আৰু চব তেনেকৈয়ে চলি আছে দুদিনমান পূৰা উৎপাত কৰিব তাৰপিছত নাই চব ধৰি নিব তাৰপিছত আৰু ফোচ কল আৰু নাই সেইবিলাক আইন ক'ত পৰি থাকিব ঠিক নাই কোনোবাই গম পালে কেনেবাকৈ এটা ধৰি নিব এনেকৈ বিচাৰি নুফুৰে আৰু সেইটোতো ঠিকেই কৈছা দুদিনমানৰ পিছত আকৌ নৰ্মেল গুচি আহিব আৰু এনেকৈ হ'লেও জেলত যাই পাম আৰু তেতিয়া যাব লাগিব আৰু উপায় নাই হ'ব আৰু দে মই যাওঁ আৰু আম্মা কভারটেক করি পাই আম্মা কভারটেক করে গেতে এটা আম্মার দিন আম্মা কভারটেক করে গেতে নমস্কাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ